আপোনালোকক আজি এখন সংবাদমেল ততাতৈয়াকৈ মই আয়োজন কৰিব লগা হ'ল। আমাৰ নিউজ ফাৰ্ষ্ট কাৰ্বি আংলঙত এটা নিউজ দেখিবলৈ পালোঁ ৰাতিপুৱা আজি। তাত মোৰ ওপৰত কিছুমান এলিগেশ্যন অনা হৈছে, গতিকে তাৰ এটা স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকক মই আজি সকলো আমাৰ বোকাজানৰ সকলো চেনেলক নিমন্ত্ৰণ কৰি আনি মোৰ পৰা মই বিশেষভাৱে অলপ স্পষ্টীকৰণ দিবলগীয়া আছে, সেইখিনি আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। নিউজ ফাৰ্ষ্ট কাৰ্বি আংলঙৰ চেনেলটোত মানে আমাৰ বোকাজান ডিষ্ট্ৰিক্ট কমিটি KS এটা এলিগেশ্যন আনিছে যে আমাৰ 1,50,000 টকাৰ যি আমাৰ এক্সকাৰ্ছন ষ্টুডেণ্টৰ যিটো গ্ৰাণ্ট, সেই গ্ৰাণ্টটো তেওঁলোকে প্ৰিন্সিপালে আত্মসাৎ কৰা বুলি এটা এলিগেশ্যন আনিছে। তো এই বিষয়ত মোৰ এটা ক'বলগীয়া আছে যে যিহেতু আমি অথৰিটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এডিশ্যনেল ডাইৰেক্টৰে আমাক ফাণ্ডটো চেংচন দিছিলে, আৰু আমি কি কাৰণে এক্সকাৰ্ছন যাব পৰা নাই সেই বিষয়ে আমি এডিশ্যনেল ডাইৰেক্টৰক অৱগত কৰিছোঁ। আৰু জানিব পৰা মতে তেওঁলোকে এটা RTI ফাইল কৰিছিলে, আৰু সেই RTI ফাইল কৰোঁতে অফিচে মোৰ লগত কমিউনিকেশ্যন কৰিছিলে। তেতিয়া মোক UC খুজিছিলে যে আপোনাৰ 150 UCটো দিব লাগে। তেতিয়া মই কৈছিলোঁ নহয়, মই 150 UCটো আপোনালোকক এইটো কাৰণে দিব নোৱাৰিম, যিহেতু আমাৰ এক্সকাৰ্ছনটো হোৱা নাই, সেইকাৰণে আপোনালোকক দিব নোৱাৰিম। আৰু টকাটো আমাৰ এক্সকাৰ্ছনৰ টকাটো আমাৰ ইনটেক আছে, আৰু যিকোনো সময়ত আমি দিব পাৰিম, আৰু সেইটো আমাৰ ল'ৰা ছোৱালীৰ একাডেমিক ছেশ্যনটো চাই পেলাই আমি দিব পাৰিম। কাৰণ তেওঁলোকৰ বিভিন্ন পৰীক্ষা কিবাকিবি থাকে, ইলেকশ্যনো হোৱা নাছিলে আমাৰ ষ্টুডেণ্ট ইউনিয়ন বডি, আৰু আমাৰ গভৰ্ণিং বডিৰ এটা ডিচিশ্যন আছিলে। এই কথাটো মই গভৰ্ণিং বডিৰ আলোচনা কৰিছিলোঁ। তেখেতসকলে তেতিয়া এটা আমাক কৈছিলে যে এক্সকাৰ্ছনৰ যিটো টকা, যিহেতু পুৰণা আমাৰ ইউনিয়ন বডিৰ ইলেকশ্যন হোৱা নাছিলে, গতিকে আমাৰ কলেজৰ নতুন ইলেকশ্যন হ'লে নতুন ইউনিয়ন বডিক এই ফাণ্ডটো দিয়া যাব আফটাৰ তেওঁলোকৰ যিটো পৰীক্ষা, যিটো আমাৰ বৰ্তমান 27 নৱেম্বৰৰ পৰা আমাৰ পৰীক্ষাটো চলি আছে, আৰু 27 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমাৰ এই পৰীক্ষাটো চলিব। আৰু ইয়াৰ পিছত আমি নতুন ইউনিয়ন বডিৰ লগত আলোচনা কৰি তেওঁলোকে ক'ত যায় নাযায় সেইখিনি পইচা আমি তেওঁলোকক আমি ৰিলিজ কৰি দিব পাৰিম। গতিকে সেইকাৰণে ৰিলিজ কৰা নাই। আৰু ইয়াত কি কাৰণে ৰিলিজ কৰিব পৰা নাই, বিগত সময়ছোৱাত আমাৰ 2021ত আমাক ফাণ্ডটো দিছিলে, আৰু 2021ত সেইটো ক'ভিড পেণ্ডেমিক পিৰিয়ড, ছেকেণ্ড ৱেভ অফ ক'ভিড, তেতিয়া আমাৰ ক'ভিড পূৰা চলি আছিলে। আৰু এছেম্বলি ইলেকশ্যন যেতিয়া আমাৰ 2021ত হৈছিলে, তেতিয়াও আমাৰ প্ৰায় ক'ভিড প্ৰট'কলবিলাক চলি আছিলে। গতিকে আমি সেই সময়ত 21ত তেওঁলোকক ৰিলিজ কৰিব নোৱাৰিলোঁ। 22ত আমি কি কাৰণে নোৱাৰিলোঁ, 22ত আমাৰ বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিজ ৰিগাৰ্ডিং নাক এছেছমেণ্ট, আমাৰ কলেজৰ নাকৰ এছেছমেণ্ট হ'বৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনি আমাক লাগে, যিহেতু নাকে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন ছেশ্যন কিবাকিবি আমাৰ তেওঁলোকে ফিডবেক পঠিয়াই, সেই ষ্টুডেণ্টবিলাকে ফিডবেক দিলে আমাৰ কলেজৰ যিটো গ্ৰেডিং, সেই গ্ৰেডিংটো ভাল হ'ব। যদি ষ্টুডেণ্টে ফিডবেক নিদিয়ে তেতিয়াহ'লে আমাৰ গ্ৰেডিংটো ডাউন হৈ যাব। সেইটো কাৰণে আমি ভাবিলোঁ কি আমাৰ নাকৰ ইনস্পেকশ্যনটো হৈ যাওক, আৰু সেইমতে আমাৰ নাকৰ ইনস্পেকশ্যনটো হৈ গ'ল। আৰু তাৰপিছত আমাৰ আহিলে কি চিলভাৰ জুবলি। গতিকে চিলভাৰ জুবলি অহাৰ লগে লগে আমি তেওঁলোকক চিলভাৰ জুবলি কামত বিভিন্ন কামত আমি এক্টিভিটিছত তেওঁলোকক আমি বিজি কৰিলোঁ, আৰু সেই বিজি কৰাৰ পিছত তেওঁলোকে সেইটো 20ত যাব নোৱাৰিলে। তাৰপিছত আমাৰ হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম আহিলে 22 ফেব্ৰুৱাৰীত আমাৰ ফাইনেল আহিলে। তাৰপিছত মাৰ্চ এপ্ৰিলত আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম চিডিউল আছিলে, সেইটো আছিলে। গতিকে মে' জুন জুলাই TDC ছেমিষ্টাৰ TDC ইভেণ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন আছিলে। তাৰপিছত জুলাইত ছামাৰ ব্ৰেক হ'ল, কিন্তু আমি পঠিয়াব পাৰিলোঁহেঁতেন। কিন্তু জুলাইত আমাৰ যিহেতু আমাক GBA ক'লে যে নতুন ইউনিয়ন বডিৰ ইলেকশ্যন হোৱাৰ পিছতে ফাণ্ডটো ৰিলিজ কৰিব লাগে বুলি কৈছিলে, সেইটো কাৰণে আমি ছামাৰ ব্ৰেকত আমি পঠিয়াব নোৱাৰিলোঁ। গতিকে নিউ ছেশ্যন ষ্টাৰ্ট হয় আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। আৰু সেই আগষ্টৰ ষ্টাৰ্ট হ'লে কি হয় যে এজ পাৰ লিণ্ডো কমিশ্যনৰ ৰুল মতে এটা ষ্টুডেণ্টে যেতিয়া নমিনেশ্যন ফাইল কৰে ইউনিয়ন বডিত, তেখেতসকলৰ এটা পাৰ্চেণ্টেজ দৰকাৰ হয়, মিনিমাম 75%। আৰু যদি মিনিমাম 75% নহয় তেতিয়াহ'লে তেওঁলোকৰ কেণ্ডিডেটছাৰটো কেঞ্চেল হৈ যায়। সেইকাৰণে আমি আগষ্ট মাহটো ক্লাছ কৰিলোঁ, আৰু ছেপ্টেম্বৰত আমি ইউনিয়ন বডিৰ ইলেকশ্যনটো আমি হোল্ড কৰিলোঁ। তাৰপিছত ইউনিয়ন বডি ইলেকশ্যনটো আমাৰ হৈ গ'ল। হৈ যোৱাৰ পিছত আমি হোৱাৰ দুদিন পিছতে আমি আমাৰ কলেজ উইক আমি ষ্টাৰ্ট দি দিলোঁ। তো কলেজ উইক ষ্টাৰ্ট দিয়াৰ পিছত আমাৰ কলেজ উইকৰ
গোটেই এক্টিভিটিজ হোৱাৰ পিছত আমাৰ পূজা বন্ধ আহি গ'ল। তো পূজা বন্ধ আহি যোৱাৰ পিছতে লগে লগে আমাৰ 24 নৱেম্বৰৰ পৰা আমাৰ আকৌ অড ছেমিষ্টাৰ এক্সামিনেশ্যনৰ চিডিউলটো আকৌ ফাইনেল কৰি দিলে। এতিয়া আমাৰ অড ছেমিষ্টাৰ 24 নৱেম্বৰ 2023। এতিয়া আমাৰ বৰ্তমান এতিয়াও পৰীক্ষা চলি আছে। আমাৰ দুটা ৰুমত এতিয়াও পৰীক্ষা চলি আছে, ডিগ্ৰী এক্সাম। গতিকে সেইকাৰণে আমি পঠাব পৰা নাই। গতিকে এইটো কথা ক'ব বিচাৰিছোঁ যে প্ৰিন্সিপালে কেতিয়াও এইটো টকা খোৱাৰ প্ৰশ্ন আহি নপৰে বা নাহে। কাৰণ এইটো কাৰণে যিজন প্ৰিন্সিপালে এটা বাঁহৰ ঘৰ বনাই আজি এই কলেজটোক আজি এই পজিশ্যনলৈ লৈ আহিছে, তো 1,50,000 টকা সেইটো প্ৰিন্সিপালে কেতিয়াও খাব নোৱাৰে। আৰু এনেকুৱা এটা আমাৰ সময় গৈছে য'ত মই নিজৰ পকেটৰ টকা 1,00,000 টকা দি ফালে মই নাকৰ ইনস্পেকশ্যনত মই নিজৰ পকেটৰ পৰা দিছোঁ আৰু এইটো ৰেকৰ্ড আছে। আৰু সেই টকাটো আজি পৰ্যন্ত মই ৰিটাৰ্ণ লোৱা নাই আৰু ৰিটাৰ্ণ ল'ব পৰা নাই। আমাৰ ফাইনেন্সিয়েল পজিশ্যনটো বৰ ভাল নহয়। কাৰণ ফ্ৰী এডমিশ্যন হয় যদিও আমাক জুনত যদিও ফ্ৰী এডমিশ্যন হয়, তেতিয়া সেই পইচাটো আমাক চৰকাৰে মাৰ্চ নহ'লে এপ্ৰিলতহে দিয়ে। এতিয়া এই বছৰ যিটো এডমিশ্যন হৈছে, এই এডমিশ্যনৰ পইচাটো আমি যোৱা বিগত বছৰত আমাক যেনেকৈ মাৰ্চ 31 মাৰ্চৰ দিনা দিয়ে, নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দিয়ে। আমি কলেজখন সেই পইচাটো নাপালেও আমি কলেজখন চলাই গৈ থাকিব লাগে। বিভিন্ন সমস্যা, কেতিয়াবা কাৰোবাৰ পৰা পইচা ধাৰ কৰি আনিও আমি কলেজ চলাইছোঁ। যিহেতু আমি চৰকাৰৰ পৰা BPLৰ যিটো ৰিইম্বাৰ্চমেণ্ট, সেই ৰিইম্বাৰ্চমেণ্টটো নোপোৱাৰ কাৰণে আমি কেতিয়াবা ধাৰ কৰিও কলেজ চলাব লগা হৈছে। সময়ত পইচাটো আহিলে আমি পইচাটো ঘূৰাই দিওঁ। গতিকে এইটো কথা নহয়। আগৰ যিজন আমাৰ GS আছিলে চাৰ্মেন টিছু, তেখেতকো মই অৱগত কৰিছিলোঁ যে তোমালোকৰ পইচাটো আছে, কিন্তু সময় সুবিধা মিলাই তোমালোকে চাই চিতি তোমালোকৰ এক্সকাৰ্ছনৰ কাৰণে সেইটো দিয়া হ'ব। অলৰেডি তেখেতসকলক কৈছোঁ আৰু এডিশ্যনেল ডাইৰেক্টৰকো কোৱা হৈছোঁ। ইয়াৰ পিছত তেওঁলোকে মোক এবাৰো নুসুধিলে যে আপুনি ছাৰ এই পইচাটো এতিয়া দিব নেকি, বা মোৰ লগত এবাৰো আলোচনা নকৰে। যোৱাকালি নে কেতিয়া প্ৰেছ মিটটো দিছে, আজি মোৰ নটিছত আহিছে, প্ৰেছ মিটটো মই আজি পাইছোঁ। গতিকে সেইকাৰণে আজি আপোনালোকক ততাতৈয়াকৈ মাতি আনিলোঁ। গতিকে ইয়াত মই বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে প্ৰিন্সিপালে কেতিয়াও 1,50,000 টকা কেতিয়াও খাব, সেই মেণ্টেলিটিটো লৈ পেলাই এইখন চকীত আজি মই বহি থকা নাই। গতিকে এইখিনি মোৰ এটা ক্লিয়াৰিফিকেশ্যন দিবলগীয়া আছিলে। আৰু এই পইচাটো 25/02/2021 এই অৰ্ডাৰটো আমাক দিছিলে, কিন্তু সেইটো টোটেলি ক'ভিড পিৰিয়ড 21 to March আপ টু মাৰ্চ এপ্ৰিলত আমাৰ এছেম্বলি ইলেকশ্যন হৈছিলে। সেই সময়তো ক'ভিড প্ৰট'কল আছিলে। গতিকে আমাৰ যিটো এক্সকাৰ্ছনৰ কাৰণে যিটো আমাৰ ষ্টুডেণ্টসকলৰ যিটো গ্ৰুপ, সেই গ্ৰুপবিলাক তেতিয়া ট্ৰেইনত ট্ৰেভেল কৰিবৰ কাৰণেও পাৰ্মিশ্যন নাছিলে। বহুত দিনলৈকে এইটো পাৰ্মিশ্যন গভৰ্ণমেণ্টে দিয়া নাছিলে। সেইকাৰণে তেওঁলোকক টকাটো একচুৱেলি দিয়া হোৱা নাই আৰু তেওঁলোকৰ টকা তেওঁলোকে পাবই। আৰু মই যিহেতু আছে বুলি কৈছোঁ পইচাটো, গতিকে সেইটো খোৱা কোনো কথাই নাই। খোৱা বুলি মোক ডাইৰেক্ট চাৰ্জ কৰা হৈছে। আৰু বাকীখিনি কথা ইমানেই আৰু যে মোক খোৱা বুলি চাৰ্জ কৰিছে, কিন্তু এইটো মই পইচাটো কেতিয়াও খোৱা নাই। অলৰেডি মই অথৰিটিক জনাব লাগে জনাইছোঁ। আৰু মই ষ্টুডেণ্টকো ইনফৰ্ম কৰিছোঁ তোমালোকৰ পইচা আছে, ইনটেক আছে, তোমালোকে যিকোনো মুহূৰ্তত যাব পাৰিবা। কিন্তু তোমালোকৰ পৰীক্ষা হ'ব নালাগিব বা কোনো ধৰণৰ কলেজত এক্টিভিটিছ নাথাকিব লাগিব। তেতিয়া তোমালোকে ফ্ৰী হ'লেহে সেই পইচাটো মই যাব দিব পাৰিম। পদক্ষেপ ল'ব নেকি ছাৰ? এইটো সংক্ৰান্তত কিবা পদক্ষেপ ল'ব নেকি? পদক্ষেপ একো নাই। এতিয়া আমাৰ অড ছেমিষ্টাৰ এক্সামিনেশ্যন হৈ আছে। তো এক্সামিনেশ্যন আমাৰ 20 ডিচেম্বৰত আমাৰ পৰীক্ষা শেষ হ'ব। গতিকে 20 ডিচেম্বৰৰ পিছত মই আমাৰ ইউনিয়ন বডি আছে, এতিয়া নতুন ইউনিয়ন বডি, তো ইউনিয়ন বডিৰ লগত আলোচনা কৰি মই টকাটো তেওঁলোকে ক'ত যায় সেইমতে তেওঁলোকে যদি মোক কিবা টাইম চিডিউল দিয়ে, তো সেইমতে মই টকাটো ৰিলিজ কৰি দিম। টকা আছে, ইনটেক আছে, সেইটোত কোনো ইয়াত হেৰি নাই। মই আছে বুলি কৈছোঁ যেতিয়া আছেই টকা, তাত আৰু কোনো বেলেগ কথা নাই। যোৱাকালি যিটো বাতৰি প্ৰকাশ পালে সেইটো সম্পূৰ্ণ মিছা বুলি আপুনি ক'ব বিচাৰিছে নেকি? বেচলেছ বুলি ক'ব বিচাৰিছোঁ। কাৰণ মোৰ হাতত যেতিয়া মই টকা আমাৰ ইয়াৰ অন্তত যেতিয়া RTM মাৰিছিলে, তো RTM মাৰোঁতে মোক অফিচৰ পৰা কমিউনিকেট কৰিছে। তেতিয়া মোক কৈছে যে আপুনি ইউচিটো দিয়ক, এক্সকাৰ্ছনৰ ইউচিটো দিয়ক। মই কৈছোঁ এক্সকাৰ্ছনৰ ইউচিটো মই কেনেকৈ দিম, কাৰণ এক্সকাৰ্ছন যোৱাই নাই আৰু পইচাটো ইনটেক আছে। গতিকে এক্সকাৰ্ছনটো যোৱাৰ পিছতহে মই আপোনালোকক ইউচিটো দিব পাৰিম। সেইখিনি মই ক্লিয়াৰ কাটকৈ অফিচিয়েলি তেওঁলোকক মই জনাই দিছোঁ। যোনে ফাণ্ড ৰিলিজ কৰিছিলে এডিশ্যনেল ডাইৰেক্টৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, তেওঁলোকক জনাই দিয়া হ'ব। আৰু সেইটো জনাই দিয়াৰ কাৰণেহে তেওঁলোকে RTI ৰিপ্লাইত এইটো পাইছে যে 1,50,000 টকাটো আজিৰ ডেটত ইউটিলাইজ হোৱা নাই। আৰু এইখিনি মই ক্লিয়াৰ কৰিছোঁ যে ইউটিলাইজ হোৱা নাই।
কিবা যদি সুধিব লগা আছে সুধিব পাৰে আৰু ফ'ৰ্থ গ্ৰেড ছায়েন্স ষ্ট্ৰীমৰ কথা এটা কুৱেশ্যন এটা হৈছিল তাত মই এইটো ইয়াত লিখিছিলোঁ সেইটো মানে ক'ব খুজিব আমাৰ যিটো ছায়েন্স ষ্ট্ৰীমৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কথাটো যে আহিছে এপইণ্টমেণ্টৰ কথা এইটো কথা মানে আমাৰ 2020 চনত আসাম গভৰ্ণমেণ্টে আমাক ছায়েন্স ষ্ট্ৰীমটো আসাম গভৰ্ণমেণ্টে আমাক দিছিলে দিয়াৰ পিছত সেই সময়ত আমাৰ কোভিড প্ৰট'কল আছিলে বহুত কিবা কিবি আছিলে 2020 চনত আমি প্ৰতিটো ইণ্টাৰভিউ হল কৰিবলৈ যাওঁতে আমি বিভিন্ন সমস্যাৰ সমাধান বিভিন্ন সন্মুখীন হৈছোঁ কাৰণ আমাৰ যিখিনি ফাৰ্ষ্ট ফেজ আছিলে যে আমাৰ ফেকাল্টি এপইণ্টমেণ্ট ফেকাল্টিটো ফাৰ্ষ্ট এপইণ্টমেণ্টৰ কথা আছিলে তো আমি সেইমতে আগবাঢ়ি আমি ফেকাল্টিটো 3বাৰ 4বাৰ ইণ্টাৰভিউ কৰি পেলাই যেনে তেনে আমি ফেকাল্টিটো পালোঁ আৰু গতিকে তাৰপিছত আমাৰ কথা আহিলে গ্ৰেড 3 গ্ৰেড 4 তো গ্ৰেড 3 গ্ৰেড 4ৰ এপইণ্টমেণ্টটো হ'ল এনেকুৱা কথা যে পোষ্টটো একচুৱেলি যিটো আমাৰ পোষ্ট চেংচন অৰ্ডাৰ সেই পোষ্ট চেংচন অৰ্ডাৰটো আমাক আসাম গভৰ্ণমেণ্টে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন কাহিলীপাৰা তেওঁৰ থ্ৰুদি আমাক গোটেইখিনি অৰ্ডাৰ দিয়া হৈছিলে আৰু সেই তেওঁলোকে আমাক অৰ্ডাৰটোৰ প্ৰতি আমাক কিছুমান তাত গাইডলাইন দিছিলে আৰু সেই গাইডলাইন মতে যাবলৈ যাওঁতে আমি বিভিন্ন সময়ত আমি এইটো জিবিটো আমাৰ আলোচনা হৈছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এপইণ্টমেণ্টৰ কথা তাৰপিছত আমি আগবাঢ়িলোঁ আগবঢ়াৰ পিছত আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ যিটো ৰোষ্টাৰ ছিষ্টেম ৰোষ্টাৰ যিটো আমাৰ কাষ্টৰ ক্ষেত্ৰত আমাৰ এটা ৰোষ্টাৰ থাকে যে এটা পোষ্ট এডভাৰটাইজ কৰিবলৈ গ'লে তাৰ ৰোষ্টাৰ পইণ্টটো কিমান হয় সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল মতে আমি এইটো এডভাৰটাইজ কৰিছিলোঁ কিন্তু এডভাৰটাইজ কৰাৰ সময়তে আমি ল'বলৈ গোটেইখিনি ঠিক ঠাক কৰিছিলোঁ তো কৰাৰ সময়ত মোৰ ওপৰত এটা এনকুৱাৰী আহিব এনকুৱাৰী কমিটি এটা বনালে মোৰ ওপৰত গতিকে মই এনকুৱাৰী কমিটিত মই এটেণ্ড কৰিলোঁ আৰু কৰাৰ পিছত তাত বিভিন্ন ধৰণৰ কুৱেশ্যন এৰাইজ কৰা হৈছিলে আৰু সেইখিনি মই যিটো গভৰ্ণমেণ্টৰ যিটো গাইডলাইন তো সেই গাইডলাইন মতে সেইখিনি মই উত্তৰটো দিছোঁ যে এপইণ্টমেণ্টটো কাউন্সিলে দিয়ে নে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিয়ে সেইটো মোৰ কাৰণে মেটাৰ নহয় কিন্তু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিলেও দিব আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিলেও দিব তাত মোৰ ক'বলগীয়া একো নাই এতিয়া ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনো ক্লিয়াৰ নহয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিব নে অট'নমাছ কাউন্সিলো ক্লিয়াৰ নহয় যে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিব গতিকে এইটো এটা অলপ বুজাবুজিত এটা পলিটিকেল ডিচিশ্যনত এটা মই ভাবোঁ মানে অলপ সমস্যা এটা হৈ আছে গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ ডাইৰেকশ্যন আমি এতিয়ালৈকে আমি পোৱা নাই যাৰ বাবদ মই এইটো ইণ্টাৰভিউ কেঞ্চেল কৰিব লগা হৈছিলে গভৰ্ণিং বডি মিটিং মাতি গভৰ্ণিং বডিত সেইটো আলোচনা কৰি সেইটো মই ফৰ দি টাইম বিং যিহেতু আমাৰ কোনো ধৰণৰ ফাইনেল ডিচিশ্যন হোৱা নাই সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা এটা ইণ্টিমেশ্যন গভৰ্ণিং বডি মিটিং হোৱাৰ পিছত আমাৰ ফালৰ পৰা এটা ইণ্টিমেশ্যন আমি KLC কাৰ্বি আংলং আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আমি দুটা দিশত আমি দুখন ইনফৰ্মেশ্যন দি পেলাই আমি বৰ্তমান ৰাখি দিছোঁ আপোনালোকে আমাক এইটো চেটেল কৰি দিয়ক যে কাৰ্বি আংলং কাউন্সিলে দিব নে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন দিব এই বস্তুটো আজিৰ দিনতো মানে এই বস্তুটো চেটেল হোৱা নাই সেইটো কাৰণে আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্টটো মানে ৰখি আছে আৰু এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেকশ্যন মানে এইটো ৰোষ্টাৰ মতে কৰিব লাগিব আৰু ৰোষ্টাৰ মতে কৰিব লাগিব বুলি আমাক ডাইৰেক্টৰেও কয় কিন্তু এতিয়া আমাৰ এইটো পলিটিকেল ডিচিশ্যন হৈ আছে আমাৰ এতিয়া কাউন্সিল আৰু যদি গভৰ্ণমেণ্টে যদি বস্তুটো চেটেল কৰি দিয়ে তো এইটো সমস্যাটো একেদিনা শেষ হৈ যাব মানে ইয়াত আৰু মোৰ মানে ৰুল নাই ইয়াত কাৰণ গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট দুখন গভৰ্ণমেণ্টৰ ডিছকাশ্যনৰ ওপৰত এইটো ফাইনেল ছেটেলমেণ্টটো আজিৰ ডেটত মানে ৰখি আছে সেইটোৱে গভৰ্ণমেণ্টে যদি মোক কাৰ্বি আংলঙে যদি মোক ডাইৰেকশ্যন দিয়ে সেইটো মতে হ'ব আৰু গভৰ্ণমেণ্টে ডাইৰেকশ্যন দিলে গভৰ্ণমেণ্টৰ মতে হ'ব এতিয়া যি হ'লেও আমাৰ মানুহকেইটাই লাগে আমাক বেলেগ একো নালাগে আমাক 5জন মানুহ আমি পাবলগীয়া আছে গ্ৰেড 3 এটা গ্ৰেড 4 4জন আমাক পালে আমি কামটো আমিও এতিয়া বহুত ফেচ কৰি আছোঁ আজি লেবৰেটৰী চলাই আছোঁ আমি নিজে কাম কৰি চলাই আছোঁ ফেকাল্টি বেলেগ বেলেগ মানুহ আমি ইয়াৰ পৰা নি পেলাই আমি লেবৰেটৰী চলাই আছোঁ ছায়েন্সৰ লেবৰেটৰী চলাবলৈ বহুত অসুবিধা সেইখিনিতো অলৰেডি আমি এইখিনি ফেচ কৰি আছোঁ গতিকে আমাৰ ইয়াত একো নাই আজি খালি ছেটেলমেণ্টটো হ'লে আমাক কোনে দিব লাগে এইটো দি দিলে আমাক একো নাই আমি দুইফালে ইণ্টিমেশ্যনটো আমি দি থৈছোঁ আমাৰ ফালৰ পৰা যে আপোনালোকে আমাক ডিচিশ্যনটো দিয়ক ফাইনেল ডিচিশ্যন যিটো ডিচিশ্যন আমি এক্সিকিউট কৰিব পাৰিম কিন্তু আজিৰ ডেটত আমাক ডিচিশ্যনটো দিয়া হোৱা নাই ফৰ্মেলি সেইটো কাৰণে আমি ৰৈ আছোঁ
ছাৰ এটা কথা মানে সেইটোতো মোক এনকুৱাৰীত মোক হেৰি কৰিছিলে এনকুৱাৰী কমিটিত দিছে মই তাত ৰিপ্লাই দিছোঁ মানে ৰিটেন ৰিপ্লাই দিয়া আছে মানে যিটো তেওঁলোকে মোক এনকুৱাৰী কমিটি এটা মাজতে বহাইছিলেতো তাত সেইটো চাৰ্জ কৰিছিলে মোক এইটো প্ৰুফটো দেখুৱাব পাৰিব নি ছাৰ এইটো মই উলিয়াব লাগিব অলপ টাইম লাগিব মই অলৰেডি মই এইটো আমাৰ কি ৰাজেশন তেৰণ ছাৰ হয় ৰাজেন তেৰণ ছাৰৰ তাত Inquiry officer. অলৰেডি মই ডকুমেণ্ট ছাবমিট কৰি দিছোঁ মানে ৰিটাৰ্ণ ডকুমেণ্ট হয় গতিকে তাত বিচাৰিলেও আপোনালোকে পাই ঠিক আছে মোৰ পৰা নল'লেও তাতে গোটেইখিনি বস্তু ক্লেৰিফিকেশ্যন মানে পেৰা ৱাইজ যিটো মোক কুৱেশ্যন কৰা হৈছিলে পেৰা ৱাইজ মই তাত আছিলে ইউনিয়ন বডি ইলেকশ্যন তাৰপিছত 22 পেণ্ডামিক আহি গ'ল 20 পেণ্ডামিক আহি গ'ল অলপ মাজতে ছেকেণ্ড ৱেভ আহি যোৱাৰ পিছত ষ্টুডেণ্ট প্লাছ টিচাৰ আমি সেইটো সময়ত আমি এইটো বেছি গুৰুত্ব দি আছিলোঁ আমি SSRখন আমাৰ 22 আগষ্টৰ 16 আগষ্টত আমাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে 11, 12, 13 আমাৰ দিল্লীৰ টীম আহিছিলে গতিকে আমি তেওঁলোকৰ লগত অলপ বিজি হৈ থকাৰ কাৰণে আমি ষ্টুডেণ্টক আৰু বেলেগ কামত বিজি কৰিব নোৱাৰিলোঁ সেইটো কাৰণে মানে ইউনিয়ন বডিটোৰ ইলেকশ্যনটো আমি সেইখিনি মই ৰিটাৰ্ণ ৰিপ্লাই অলৰেডি মই এনকুৱাৰী কমিশ্যনত মই দি থৈছোঁ কি কাৰণে পাতিব নোৱাৰিলোঁ কি কাৰণে পাতিব লাগিছিলে গোটেইখিনি উইথ ৰিটাৰ্ণ ডকুমেণ্ট মই এইটো আমাৰ ৰাজেশন ছাৰৰ তাত মই গোটেই মোৰ ফাইলটো মই ছাবমিট কৰা হৈছে আৰু ছাৰে সেইটো চাইছে মানে মোক হিয়াৰিঙো লৈছে তাৰ মই কিন্তু পেৰা ৱাইজ ৰিপ্লাই